মৰিগাঁৱৰ সাপমাৰীত পুৱতি নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সৃষ্টি এক বৃহৎ অগ্নিকাণ্ড। মৰিগাঁও জিলাৰ দন্দুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত সাপমাৰী গাঁৱৰ মহম্মদ ছয়দুৰ ৰহমানৰ বাসগৃহত পুৱতি নিশা প্ৰায় 4 মান বজাত এক চিলিণ্ডাৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডৰ সৃষ্টি হয়। এই ভয়াৱহ অগ্নিকাণ্ডৰ পিছত গাঁৱৰ মছজিদত ঘোষণা কৰা হয় আৰু হিন্দু মুছলমানৰ পবিত্ৰ মিলনভূমি সাপমাৰী গাঁৱৰ বিভিন্ন ধৰ্মাৱলম্বী ৰাইজে তাৎক্ষণিকভাৱে উপস্থিত হৈ ক্ৰমে 2 ঘণ্টা ধৰি যুঁজি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আপোনাৰ ঘৰত যে জুই লাগিছিলে কেনেকৈ লাগিছিলে? মানে মই উঠিলোঁ, উঠাৰ পিছত জ্বলি গ'ল। জ্বলি যোৱাৰ পিছত চিলিণ্ডাৰ জ্বলি গ'ল। তাৰপিছত মই বেহুচ হৈ পৰি গ'লোঁ তাত। হয়, তাৰপিছতে গাঁৱৰ ৰাইজ আহি পাইছিলে। হয়, গাঁৱৰ ৰাইজে আহি পাইছে। এতিয়া গাঁৱৰ ৰাইজে কেনেকৈ জুই নুমুৱালে? গাঁৱৰ ৰাইজে মানে মটৰ পানী দি পেলাই নুমুৱা গৈছে। হয় হয়, আৰু ইয়াত ইতিমধ্যে আমি দেখা পাইছোঁ গোটেই ঘৰ জ্বলি শেষ হৈ গৈছে। এতিয়া ইয়াত আৰু কিবা বাকী ৰৈছে নেকি? সা সম্পত্তি প্ৰায় কিমানমান ধ্বংস হৈছে? সা সম্পত্তি বুলি ক'লেকে একো নাই। মানুহজন কাপোৰ দি আছে, গাই গহনা পইচা চব পৰা গ'ল। এতিয়া কিবা আপুনি চৰকাৰে অলপমান সহায় কাৰ্য দিলে ভাল হয় আৰু অকলশৰীয়া মানুহ কাম কৰি হাজিৰা কৰি খোৱা মানুহ। এই ভয়াৱহ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে বাসগৃহটো ভস্মীভূত হোৱাত সকলোবোৰ সা সম্পত্তি জুইত জাহ যোৱা দেখিবলৈ পোৱা গৈছে। স্থানীয় লোকে জানিবলৈ দিয়ে যে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহিছিল যদিও ঘূৰাই পঠিওৱা হয়, কাৰণ তেতিয়ালৈকে ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়। এই দুখীয়া পৰিয়ালটো যিহেতু সকলোবোৰ সা সম্পত্তি জুইত জ্বলি চাহ গৈছে, সেইবাবে তেওঁলোকে চৰকাৰৰ পৰা কিছু সকাহ বিচাৰি আবেদন জনায়। মৰিগাঁৱৰ পৰা অলিউল্লাহ খান, গ্ল'বেল নিউজ।